हेलो फ्रेंड, मैं हूं मालिक और मैं आपको मेरा टेक्निकल एनालिसिस यूट्यूब चैनल पे बहुत बहुत स्वागत करता हूं। दोस्तों, मैंने बहुत दिन से वीडियो नहीं बना पाया क्योंकि मेरा कुछ पर्सनल प्रॉब्लम था और मैं एक बिजनेस शुरू किया है, इसलिए वीडियो नहीं बना पाया। लेकिन आज से मैं रोज़ एक एक वीडियो बनाऊँगा टेक्निकल या टेक न्यूज़ के बारे में। और एक बात दोस्तों, मैं आज से हिंदी में वीडियो नहीं बनाऊंगा। मैं मेरा मातृभाषा जो है एसामिस लैंग्वेज है, उस लैंग्वेज में ही वीडियो बनाऊंगा क्योंकि हमारे आसाम की सभी लोगों ने हिंदी भाषा नहीं समझते हैं, इसलिए मैं एसामिस लैंग्वेज में ही वीडियो बनाऊंगा। मेरा एसामिस लैंग्वेज कुछ ऐसा होगा। नमस्कार बंधुসকল, मोर नाम मालिक और मैं आपलोगों मोर टेक्निकल एनालिसिस यूट्यूब चैनल बहुत बहुत स्वागत करिছোঁ। बंधुসকল, मैं आजिर পৰা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ। মাজতে মোৰ এক বছৰমান ভিডিঅ' বনোৱা বন্ধ হৈছিল, কাৰণ মোৰ কিছুমান ব্যক্তিগত সমস্যা আছিল, সেইবাবে মই ভিডিঅ' বনাব পৰা নাই। কিন্তু আজিৰ পৰা মই প্ৰতিদিনে এটাকৈ ভিডিঅ' বনাম। টেকনিকেল বা টেক নিউজৰ ওপৰত ভিডিঅ' বনাম। বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোকে মোৰ লগত সদায় থাকিব। আৰু মই অসমীয়াত এইকাৰণে ভিডিঅ' বনাম কাৰণ মই ভাবোঁ মই অসমত থাকোঁ আৰু মোৰ অসমীয়াত ভিডিঅ' বনাবলৈ বহুতো ইচ্ছা, কাৰণ মই অসমীয়া ভিডিঅ' বনাই ভাবিছোঁ মই আমাৰ এই ইউটিউব চেনেল টেকনিকেল এনালিচিছ চেনেলটোক বহুত ওপৰলৈ লৈ যাবলৈ সক্ষম হ'ম, যদিহে আপোনালোকে মোৰ সহায় কৰে আৰু মোৰ লগত থাকে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো জাষ্ট এনে ধৰি ল'ব পাৰে, কাৰণ মই বহুত দিনৰ পিছত আহিলোঁ ইউটিউব চেনেলত। মোৰ সমস্যাসমূহৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই আগতে, কিন্তু আজিৰ পৰা আপোনালোকক কথা দিলোঁ মই সদায় এটাকৈ ভিডিঅ' বনাম। বন্ধুসকল, আপোনালোকে যদিহে মোৰ ওচৰত থাকে, আপোনালোকে মোক সহায় কৰে, তেতিয়াহে মই ভিডিঅ' বনাবলৈ সক্ষম হ'ম, অন্যথা সক্ষম নহ'ব পাৰোঁ। কাৰণ এটা কথা আছে, সকলো মিলিজুলি যিটো কাম কৰোঁ সেইটো সকলোতকৈ ভাল হয় আৰু বহুত দিনলৈকে থাকে। আজি এইখিনিয়ে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে মোক ভাল পাব, আমাৰ এই চেনেলটোক ভালভাৱে ল'ব। বন্ধুসকল, কালিৰ পৰা এটা ভিডিঅ' বনাম ভাবিছোঁ, আৰু ভাবিছোঁ নহয়, বনামেই। কাৰণ সকলোৱে যদি কৰিব পাৰোঁ, আমি কি অসমীয়া ভাষাৰে ভিডিঅ' বনাই ওপৰলৈ যাব নোৱাৰিম কিয়? আজি ইমানতেই শেষ কৰিলোঁ। আপোনালোকে ভাল থাকিব, সুস্থ থাকিব।